নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি আমি ব্লাউজৰ ডিজাইনবিলাক চাওঁ। এইটো জোৰ কাপোৰৰ হয়। ইয়াত মই হাত দুখনত নেট লগাই দিছোঁ। পাছফালে বৌ এজনী দি ওপৰত বুটাম এটা লগাই অকণমানিকৈ ৰছী এডালো লগাই দিছোঁ। আগফালে ব্লাউজটোৰ চেইন দিয়া আছে। এইটো চিম্পুলকৈ চিলাইছোঁ ব্লাউজটো। ফিটা এডাল লগাই দিছোঁ পাছফালে, হাত কটাকৈ চিলাইছোঁ। কেনেকুৱা লাগিছে ব্লাউজটো কমেণ্ট কৰি জনাবচোন। এইটো জোৰ কাপোৰৰ হয় ব্লাউজটো। অকণমানিকা চেইন এডাল লগাই দিছোঁ। কলাৰ লগাই হয়। হাতত চিম্পুল ডিজাইন দিছোঁ। ওপৰত সৰু সৰুকৈ বুটাম দুটাও লগাই দিছোঁ। হুক লগাব পৰাকৈ ফালি দিছোঁ। এইটো জোৰ কাপোৰৰ হয়। পাৰপিন দি বিট দি কুচকুচ বনাই দিছোঁ। বেক খোলা হয়। এই ফুলটোপা দেখিছেনে? এই ফুলটোপা নিজে হাতেৰে বনোৱা হয়। হাতখনতো তেনেদৰে কুচকুচ দি দিছোঁ। এইটো চিম্পুল ব্লাউজ হয়। ওপৰত ফিটা এডাল লগাই দহিমণি গুঠি দিছোঁ। এইটো কাঞ্জীবন পাটৰ হয়। হাতটোত নেট ঘটি দিছোঁ। মণি দুটা লগাই দিছোঁ, বুটাম দুটা। পাছফালে ফলা কৰি দিছোঁ। এইটো চিম্পুলকৈ চিলাইছোঁ। এইটো মিঠা কাপোৰৰ হয়। চেইন এডাল দি দিছোঁ। পাৰপিন লগাই বিট দি কুচকুচ বনাই দিছোঁ। যদি আপোনালোকে ডিজাইনবিলাক শিকিবলৈ বিচাৰে তেন্তে কমেণ্ট কৰি জনাব। এযোৰ লটকন লগাই দিছোঁ। পাছফালে বৌ এজনী দি দিছোঁ। নেট হাত ঘটি দিছোঁ। আগফালে ফুল দুপাহ লগাই দিছোঁ। এইটো মোৰ আটাইতকৈ মৰম লগা ব্লাউজ হয়, নেটৰ। হাতত অকণমানিকা তেনেকৈয়ে লগাই দিছোঁ বিট কুচকুচ দি ৰঙা পাৰপিন দি দিছোঁ। এইটো চিম্পুলকৈ চিলাইছোঁ। সেই থুপি দুটা কালাৰৰ দি দিছোঁ। হাতখন ঘটি দি দিছোঁ। এইটো নেটৰ ব্লাউজে হয়। পাছফালে বৌ এজনী দি মণিগুটি লগাই দিছোঁ। চেইন এডাল আগফালে দি দিছোঁ। এইটো দেখিছেনে বাৰু? এইটো মিটাৰৰ কাপোৰৰ হয়। ডিজাইনটোৰ ওপৰত মণিগুটি লগাই দিছোঁ ৰেড কালাৰৰ। হাততো অকণমান ডিজাইন দি দিছোঁ, দেখিবলৈ ভাল লাগিবৰ বাবে। ছাইডতো দি দিছোঁ। এইটো পাটৰ কাপোৰৰ হয়। চিম্পুল ডিজাইন দিছোঁ। লটকন এযোৰ লগাই দিছোঁ। এইটো পাটৰ কাপোৰৰ হয়। চিম্পুল ডিজাইন দিছোঁ। এইটো মুগাৰ কাপোৰৰ হয়। ইমান যে ধুনীয়া লাগিছে। হাতখন দীঘলকৈ বনাই দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। ব্লাউজৰ ডিজাইনবিলাক কেনেকুৱা লাগিছে জনাবচোন। যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো দবাই দিব, আহি থকা যাতে নতুন নতুন